হেল্ল' ফ্ৰেণ্ডছ, মই দীপালী বৰুৱাই আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু যদি এই ভিডিঅ'টো লাষ্টলৈকে চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ। আৰু এই কাপোৰযোৰ হৈছে মই অৰ্ডাৰ লোৱা, কাৰণ এই কাপোৰযোৰত মই দহি বাতি দিব লাগিব, আৰু সেইকাৰণে ভাবিলোঁ মই দহিও বাতিম, এটা ভিডিঅ' কৰাও হ'ব আৰু আপোনালোককো দেখুৱাব পাৰিম, আৰু আপোনালোকেও ঘৰতে থাকি শিকিব পাৰিব। তেতিয়াহ'লে আহকচোন মই দহি বটা ষ্টাৰ্ট কৰোঁ। আৰু এই ফিটাডালে মই ইয়াৰ পৰা ইয়ালৈ 1 চেণ্টিমিটাৰকৈ জুখি পেলাই চিন মাৰি মই দহিটো গুঠি যাম, আৰু মই দেখুৱাও যাম, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ কাৰণে মোক লাগিব এখন সৰু কেঁচি, তাৰ পৰা লাগিব দুটা গুলি, এটা হ'ব এইটো গাঁঠি দিয়া হ'ব, আৰু এইটো এটা দীঘল ৰছীডালৰ কাৰণে য'ত মই দহি বাতিম, আৰু সেই দীঘল দহি গুঠা পিংক কালাৰৰ ৰছীডাল এইটো, আৰু লগতে এটা বেজী। ইয়াত বেজীডালত যোনটো সূতা মই সুমুৱাই লৈছোঁ, সেই সূতাটোৰ গুলিটো হ'ল এইটো কালাৰ। আৰু এইটো এটা ইয়াৰ। তেতিয়াহ'লে মই এতিয়া দুখন চাদৰৰ দহি গুঠিম আৰু আপোনালোককো দেখুৱাই যাম, আপোনালোকে চাই যাব। এয়া এটা পাৰ্ট হ'ল কৰি, এইটো তলৰ পাৰ্টটো হ'ল, আৰু এটা এক্সট্ৰাকৈ এইটো পাৰ্ট লৈছোঁ, এইটো পাৰ্টৰ আধা কৰি গৈ আছোঁ। মই এতিয়াও সমানকৈ মিলাই যোৱা নাই, জাষ্ট কাটি কাটি থৈছোঁ, আৰু ফিনিচিঙত মই সমানকৈ কাটি যাম। আৰু মই এই সূতাডাল এনেকৈ দি লৈ, আৰু ইয়াত এটা ওপৰত গাৰু দি পেলাই লৈ লৈছোঁ, কাৰণ এই সূতাডাল চিলকি হোৱাৰ পাছত সেইটো কাৰণে এটা হিচাপত ল'ব লাগিব। মই 3টা পাক দি থৈছোঁ, এই 3টা পাকটো থৈ পেলাই এক্সট্ৰাকৈ এই সূতাডাল দি মই আকৌ এইডাল তললৈ নমাই আনি পাকটো দিম। মই আৰু এখন কৰিম নহয়, তেতিয়া সেইখনত মই আপোনালোকক আকৌ এবাৰ ৰিপিট কৰি দেখাই যাম, আৰু আপোনালোকে তেতিয়া শিকিব পাৰিব। এতিয়া মই সেই দহিখিনি এইটো পাৰ্টৰ আঁতৰাই পেলালোঁ, আৰু ইয়াত অ'তটোত মানে যেনে তেনে বহুৱাই থৈ গৈছে, কিন্তু ইয়াত জোখ লৈ বহুৱা নাছিলে, সেইটো কাৰণে মই এনেকুৱা দহিখিনি মই ইয়াত কেঁচিয়েদি কাটি পেলালোঁ। আৰু তাৰপিছত মই এনেকুৱা ফিটা এডাল ল'লোঁ, আৰু এই ফিটাডালেদি জোখ লৈ মই ইয়াত চিন দি গৈছোঁ, এনেকৈ ইমানটো চিন দি পেলাই মই গৈ আছোঁ। 1ৰ পৰা 2লৈ তেনেকৈ চিন দি পেলাই গৈছোঁ, আৰু সেই চিনটো মই এই পেঞ্চিলডালে মাৰি গৈছোঁ। তাৰপিছত ইয়াৰ কাৰণে এতিয়া মই চিলাবৰ কাৰণে এটা এনেকুৱা কালাৰৰ গুলি লাগিব, তাৰপিছত তাত ব্লেক কালাৰৰ ৰছী এডাল লাগিবৰ কাৰণে এইটো এটা গুলি লৈ লৈছোঁ, আৰু লগতে লাগিব কেঁচি এখন সৰু কেঁচি। তাৰপিছত ইয়াত মই চিন দি গৈ আছোঁ এয়া। তাৰপিছত এতিয়া মই এইডাল দীঘলকৈ কাটি ল'ম, আৰু এইটো মই বেজী এটাত ক'লা মানে দুজাপ কৰি গুলিটো সোমোৱাই ল'ম। এতিয়া এইডাল সূতা এনেকৈ দীঘলকৈ লৈ ল'লোঁ, ইমান
তলতো দীঘলকৈ সোমাই দিব পাৰোঁ। তাৰপিছত এতিয়া আহি গ'ল চাহ। তাৰপিছত চাহকণ খাই পেলাই মই আপোনালোকক দেখাই আছোঁ। এতিয়া একদম স্পেচিয়েল চাহ আহি গ'ল বাতিত, আৰু মই বাতিত খাই ভাল পাওঁ। তাৰপিছত লগত আহিলে এইটো পেৰা, কিন্তু এতিয়া আজি এইবাৰ মানে পেৰাটো লাডু হিচাপত বনালে। ঘৰতে বনোৱা পেৰা হয়, মায়ে ধুনীয়াকৈ বনাব জানে এইবাৰ, কিন্তু অলপমান গোল কৰি বনালে। এতিয়া চাহকণ আৰামত খাই লওঁ, খাই পেলাই দহি বাতি আছোঁ। এতিয়া মই এইডাল ধুনীয়াকৈ সমানকৈ লৈ ল'লোঁ দীঘলকৈ। হয়তো মই ল'ব লাগিছিলে ইয়াত, কিন্তু মোৰ অকণমান দিগদাৰ হৈছে কাৰণে মই এই তলৰ মানে ইয়াৰ কাপোৰটোৰ ওপৰত সূতাটো থৈ ওপৰত গাৰুটো দি পেলাই দীঘলকৈ এইফালে মই এৰি দিছোঁ, আৰু এইফালেকে দীঘলকৈ ৰাখি দিছোঁ। আৰু ছাইডত এইটো এটা গাঁঠি মানে চুচনি গাঁঠি এটা দি দিছোঁ। সেই চুচনি গাঁঠিটো দি থ'লে এই সূতাটো চিল্কি সূতা হয়, সেইটো কাৰণে যাতে সূতাটো জঁট নধৰে। আৰু তাৰ ওপৰত আৰু এটা গাৰু জাপি দিছোঁ যাতে অকণমান ভালকৈ ৰখে। তাৰপিছত এতিয়া মই চিলাই যাম, কিন্তু মই তাৰ আগত কেইটামান চিলালোঁ। সেই চিলোৱাকেইটা চাব, আৰু তাৰ যোনটো আগত মানে মই য'ত দহি বাকিবলৈ দিছিলোঁ সেই দহি বটাটো ভাল হৈছেনে নে মই বটাৰ দহিটো ভাল হৈছে আপোনালোকে চাব হা। এইটো হ'ল মই বাতিলোঁ দহি। এতিয়া ফেন লগাই থোৱা হৈছে, সেইটো কাৰণে দহিটো অকণমান খেলি মেলি হৈ গৈছে। এতিয়া মোৰ দহিটো চাবচোন আপোনালোকে কেনেকুৱা লাগিছে কওক, আগৰ দহিটোৰ লগত মিলিছেনে? এই চাদৰখন হ'লে বহুত দীঘল, কাৰণ মই ৰাতিও ভিডিঅ' বনাবলগীয়া হৈছে এই চাদৰখনৰ জহত। কেনেকৈ ধুনীয়াকৈ চাদৰখন একদম দহিখিনি ধুনীয়াকৈ উৰি আছে, দেখা পাইছেতো, এয়া চাওক উৰি আছে, ইমান ভাল লাগিছে। আগৰ দহিটো চাব, মই আগৰ দহিটো আপোনালোকক দেখাম। কোনটো দহি ভাল লাগিছে মোক ক'ব, মই নিজে কৰা দহিটো নে মই য'ত দহি বাতিব লৈছিলোঁ তেওঁ কৰা দহিটো ভাল হৈছে, সেইটো মোক ক'ব কমেণ্ট কৰি। তেতিয়া জনালে ভাল লাগিব যে মই দহিটো বাতিব পাৰিছোঁ ন, আৰু আপোনালোককো মই দহিটো বাতিব শিকাই যাম। এইখন এটা চিন দি থোৱা আছে দেখিছে, মোৰ মাৰি চককণ এইকণ, এই চককণেদি মই ইয়াত চিন দি গৈ আছোঁ। এইকণ ইয়াতে মই চিন দি যাম, তাৰপিছত এই বেজিটোৱেদি ইয়াত খোচ মাৰি যাম। তাৰপিছত আগৰ দহিটো হ'ল এইটো দহি, য'ত মোৰ অকণো ভালেই নালাগিলে ক'ব গ'লে, কি দহি বাতিছে মানে। সেইকাৰণে ভাবিলোঁ নিজে দহি বটাই ভাল। হয়তো নিজে ভালকৈ দহি বাতিব নাজানো, কিন্তু চেষ্টা কৰিলেতো মই পাৰিম ন। মোক কিন্তু দহি বাতিবলৈ কোনেও শিকা নাই, নিজে শিকিছোঁ। এইটো দহি কি ভাল লাগিছে আপোনালোকে চাওকচোন। এইবোৰ দহি নি এইবোৰ একো ভাল দহি বটা নাই এয়া, আৰু মোৰ দহিটো চাওক এয়া। সমানকৈ কাটিবলৈ আছে, কিন্তু সমানকৈ কটা নাই। মোৰ নিজৰ মন পচন্দত মই দহিটো বটিছোঁ। কেনেকুৱা লাগিছে ক'বচোন। এইটো পাৰ্টত আছে, মই এইটো লুটিয়াই থোৱা আছে। এইফালে এইটো খালী, মই ইয়াত চিন দি গৈছোঁ ন এইপিনে। এতিয়া মই ইয়াৰ পৰা ষ্টাৰ্ট কৰি যাম, ইয়াৰ পৰা। ভিডিঅ'টো বনোৱাত সৰু ভণ্টিয়ে সহায় কৰি দিছে, কাৰণ মই অকলে ভিডিঅ'টো বনাই পেলাই আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰোঁ, সেইটো কাৰণে। ইয়াত এতিয়া মই এনেকৈ 3টা গাঁঠি দিম।
নিজৰ মতে দিব পাৰে, যোনে জোতা দিয়ে, কিন্তু মই 3টা দিম। তাৰপিছত এই সূতাখিনি হ'ল এইখিনি ধুনীয়াকৈ আৰামত আনিম, ভালকৈ এইখিনি গোটাই পেলাই এনেকৈ আনিম। এইখিনি সমানত এনেকৈ লৈ ল'ম, ইমানটো এইটো আৰু এইটো ইমানটো জোখ এইফালে টাইট কৰি থোৱা আছে। এইডাল সূতা লৈ আৰু এইডাল সূতা লৈ এনেকৈ ল'ম। তাৰপিছত ইয়াত দিম মই এটা গাঁঠি, ফাৰ্ষ্ট এটা ধুনীয়াকৈ গাঁঠি দি ল'ম। এইটো গাঁঠি দিছোঁ, অকণমান তললৈ আনিম কাৰণ মোক দীঘলকৈ লাগে। দহিটো দীঘল হ'লে দেখিবলৈ ভাল লাগে, ছোৱালী মানুহে দহি দীঘলকৈ বেছি ভাল পায় আজিকালি। এটা গাঁঠি দিলোঁ, তাৰপিছত আৰু এটা দিম। অকণ জুম কৰি দেখাব ভণ্টিয়ে। এইটো তিনিটা গাঁঠি দিলোঁ। এই সূতাটো এই দিলোঁ ফালে। তাৰপিছত মই এইটো গাৰুটো আঁতৰাই ল'ম। দীঘলকৈ লৈছোঁ কাৰণ মই দীঘলকৈ ৰাখি পেলাইহে ভাল পাওঁ সূতাডাল। ক'লা ৰছীডাল হয়, বেজি এটাটো লগত আপোনালোকক লাগিবই দহি বাটোতেনে। ইফালে মই তাৰ ওপৰত এনেই ভালকৈ দি ল'ম। তাৰপিছত এইফালে এটা আনিলোঁ, অকণ টাইট কৰিলে ভাল। এইটো কাৰণে ভাল, সহজে মানে দহিটো খুল খাই নাযায়। বস্তুটো এনেকৈ লৈ আহিম, লৈ আহি এইটো জোখত এইটো মই কাটি দিম। এয়া এইটো ধুনীয়াকৈ হৈ গ'ল। আৰু মই নৰ্মেলকৈ এনেকৈ থৈ গৈছোঁ আৰু কাটি কৰি সমান কৰিব লাগিব। এতিয়া আপোনালোকক মই ইমানটোৱে দেখাইছোঁ।